বছর আগৰ আমি কেতিয়াও ভবা নাছিলো ইমেজ যোনকেইটা নতুন আগন্তুক যাতে এনেকুৱা গাইজ কি খবৰ খবৰ নিশ্চয় ভাল তো আশা কৰোঁ সকলোৱে ভালে আছে তো আজি বহুত দিন হৈ গ'ল মই মানে ব্লগ দিয়া নাই 4-5 মাহ মান হৈ যাব তো দিয়া নাই তো আজি আছিল আমাৰ কলেজত মানে ফ্ৰেছাৰ্ছ তো দীপ্তিনাবা আহিছে আমি ভিডিঅ'খিনি মানে ব্লগ বনাইছোঁ আপোনালোকে চাওক আৰু কেনেকুৱা হয় কমেণ্ট কৰি জনাব এতিয়া মই মানে ব্লগ কৰি আহি আছোঁ ইণ্ট্ৰ'টো এতিয়া দি আছোঁ দেই বেয়া নাপাব আপোনালোকে চাই থাকে कितनी औसम है किनु जादू आसे माया माया होय हाय আমার সিনিয়র দাদা কোলে আতে আছে কেনেকৈ হ'ল আজি ফেচাছটো আজি মানে এনেকুৱা কোনো মানে কি কম মানে এক্সাইটেড আৰু প্ৰথম এই আমাৰ লগত মানে এফালে মই কৈ আছো আজি যিটো ফেচাছ এইটো মানুহৰ সপোন আছিল আৰু 10 বছৰ আগৰ আমি কেতিয়াও ভবা নাছিলো মই ৰকিল যিটো হেৰি কৈছো তেতিয়া মই কৈ দিছিলো যে এইটো সবৰে সপোন আছিল কিন্তু সপোনটা আজি পূৰ হৈছে আৰু বহুত ভাল লাগিছে এনেকুৱা ষ্টুডেন্ট কেতিয়াও দেখা নাই ইমান ষ্টুডেন্ট আহিছে বহুত ষ্টুডেন্ট হ'ল দীপ্তিনাবা কহাবাৰত আৰু ভাল হ'ব আৰু ডাঙৰ হেৰি আহিব এইজন হৈছে আজমল নমস্কাৰ কেনেকুৱা লাগিছে এবাৰ দীপ্তিনাবা কাবা আহিছে গতিকে বহুত ভাল লাগিছে আকবাৰ আমি চেষ্টা কৰিম আৰু ইমেজ যোনকেইটা নতুন হ'ব বা মই হওক বা কোনোবা হয় চেষ্টা কৰিম জুবিন দাক আনিবলৈ গতিকে এইখিনি তো ইয়া আমাৰ আছে জিএছ আছে তো আজি কেনেকুৱা কষ্ট কৰি তাৰ ফলাফল আহিছে বহুত ভাল লাগিছে আমাৰ যিটো সপোন আছে দীপ্তিনাবাক আনিছোঁ আগন্তুক যাতে এনেকুৱা ডাঙৰ ছিংগাৰ আনে তাৰে আমি আশাবাদী কৰোঁ আৰু সকলোৱে আমাৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ তোমাৰ কাৰণে আজি দীপ্তিনাবাক ইয়াতে দেখা পাইছোঁ আমাৰ ডিম কলেজত দেখা পাইছোঁ সেইকাৰণে এয়াই আছিল আজিৰ ভিডিঅ' কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব তো এয়া আমাৰ দাদাসকল আছে চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব এইটো অনুৰোধ থাকিল কাৰণ ডিম কলেজ সদায় ফেমাছ আৰু ফেমাছ হৈ থাকিব জয় টু ডিম মহাবিদ্যালয় বাই বাই